सिमेन्ट सापरिनि माझगाव कछारी गामियाव काति फोरबोनि फुजानि बुट प्रसाद जानानै साजिनै सुबुङा जब्रा जादों। फुजानि प्रसाद जानानै जब्रा जानाय गासैखौबो सिलाफोथारनि मडेल फाहामसालियाव फाहामथायनि थाखाय दैथायहरो। मिथिनो हानाय बायदियैब्ला काति फोरबोजों लोब्बा लाखिनानै सिमेन्ट सापरि माझगाव कछारी गामियाव गामिनि रायजोफ्रा सनिबारखालि बाथौ मन्दिराव फुजा होनानै फुजानि प्रसाद जादोंमोन। फुजानि प्रसाद जानानै उनाव गामि गंसेनिनो साजिनै सुबुङा जब्रा जायो। फुड पयजन जाजानाय साजिनै सुबुंफोरनि गेजेराव सा-9 फारियै फुलेश्वरी बसुमतारी, अमृता स्वर्गियारी, बरनारिनी बसुमतारी, मिनिसोरां बसुमतारी, दिम्पल स्वर्गियारी, गीतामणि बसुमतारी, फाउदुर स्वर्गियारी, मनिराम बसुमतारी आरो अनामिका स्वर्गियारिया दासिमबो गोब्राब थासारियाव दङ होनना मिथिनो हादों। बर' नियमत काति बिहुर आरम्भणिर পৰা 1 तारिखत 1 कातित মানে প্ৰত্যেক নামঘৰত বাথৌ মন্দিৰত প্ৰাৰ্থনা কৰা হয়। সিদিনা মানে ৰাইজে প্ৰাৰ্থনাতলীত বুটমাহ খোৱা হৈছিল। বুটমাহ, মগুমাহ, ফল-মূল। তাৰ পৰা প্ৰায় 18 তাৰিখে প্ৰাৰ্থনাৰ পাছত গধূলি 1-2জন বমি আৰু কিবা হৈছে পেট চলা। ইমানখিনি ৰাইজে খেল কৰা নাছিলে, কিন্তু যোৱাকালি প্ৰায় পিছবেলা মানত প্ৰায় চবৰে মানে ৰোগত আক্ৰান্ত হয়, বেছিকৈ হয়। টোটেল 12জন পালোঁ। কালি মেডিকেলত গোটেইটো নিয়া হ'ল। 9জনে অলপ চিৰিয়াছ হৈছিলে আৰু দুৰ্বল। এতিয়া চিলাপথাৰ মডেল মেডিকেলত চিভিলত থোৱা হৈছিলে। ৰাতিৰ ভিতৰত নিয়া হ'ল। মোৰ অনুমান মানে আমাৰ ছাপ্লাই বিভাগে এইবিলাক চোকা দৃষ্টি দিব লাগে। বাৰম্বাৰ হৈ আছে মানে এইবিলাক যিটো প্ৰসাদৰ পৰা হৈছে এইবিলাক বন্ধ কৰিব লাগে, নহ'লে ভালকৈ তদন্ত কৰি বেচিব দিব লাগে। কিন্তু আজি মোৰ এলেকাতে 2বাৰ হ'ল, তথাপিও মানে যোগান বিভাগে বুটমাহ বিক্ৰী কৰাটো বন্ধ কৰা নাই। কিন্তু মোৰ হিচাপত এইটো বন্ধ কৰিব লাগে বুলি মই বিভাগক অনুৰোধ জনাইছোঁ। নহ'লে বাৰম্বাৰ মানে হৈ আছে আৰু ৰাইজে ভুগি থাকিব লগা হ'ব। যে আমাৰ ইয়াত এতিয়া বাথৌ মন্দিৰত আগতকৈ এই ঘটনাটো ঘটিলে। আজি এইদিনাখন কাতি বিহু যিটো চলিছিলে তাতো এই ঘটনাটো ঘটিলে। ইয়াকে মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ ইয়াত যোগান বিভাগৰ যি নেকি আছে ডিউটিত আছে, তেখেতসকলে এই বস্তুবিলাকক অলপ চোৱা চিতা কৰিব লাগে, ভালকৈ চাই চিন্তি এইবিলাক চাব লাগে। বস্তু কেনেকৈ বস্তু আহিছে, কি বস্তু আহিছে, এইবিলাক যদি এখেতসকলে যদি নাচায়, তেতিয়াহ'লে আমাৰ ৰাইজেই বস্তুবিলাক খাই পেলাই যে বেমাৰটো ভুগি থাকিব লাগিব, তেতিয়াহ'লে আমিতো ইয়াক এনেই চাই থাকিব নোৱাৰোঁ। গতিকে আমি যোগানকাৰী বিভাগক আমালোকে বেলেগ পদ্ধতিত যাব লাগিব। তাৰমানে আমি আন্দোলনত পৰিৱেশ কৰিব লাগিব। এইটোৱে মই ভাবোঁ।